তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত তো ইয়াত চাই ল'ব প্ৰথমতে ইয়াত আপোনালোকৰ লখিমপুৰ জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট ফলো কৰা ইয়াত আপোনালোকৰ পদ মুকলি হৈছে পিয়নৰ কাৰণে 4টা পদ আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ক্লাছ 8 পাস আৰু এজ লিমিটটো দিয়া আছে ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 43 বছৰ বয়সলৈকে আৰু স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 12000 ৰ পৰা 52000 লৈকে আৰু গ্ৰেড পে থাকিব ইয়াত আপোনালোকৰ 3900 টকা আৰু এপ্লিকেশন ফিস নালাগে আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 23 মাৰ্চ 2022 চন আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ সাউথ চালমৰা মানকাছাৰ ৰিকুৱাৰমেণ্ট 2022 ফলো কৰা ইয়াত আপোনালোকৰ গ্ৰেড 4 ৰ পদ মুকলি হৈছে 19টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ 8 পাস আৰু এজ লিমিটটো দিয়া আছে ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ আৰু স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 12000 ৰ পৰা 37000 টকা লৈকে আৰু গ্ৰেড পে থাকিব ইয়াত আপোনালোকৰ 3900 টকা আৰু এপ্লিকেশন ফিস নালাগে ইয়াত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 21 মাৰ্চ 2022 চন আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ APRO ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা ইয়াৰ ওপৰত মই এটা সবিশেষ ভিডিও বনাই দিছো আপোনালোকে চাব পাৰে তো ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ 10 পাস আৰু এজ লিমিটটো দিয়া আছে ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আৰু স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 14000 ৰ পৰা 60000 টকা লৈকে আৰু এপ্লিকেশন ফিস ইয়াত দিব নালাগে আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 17 মাৰ্চ 2022 চন তো আজি ভিডিওটো এইখিনিয়ে তো ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিওটো শেয়াৰ কৰি দিব আজিলৈ আহিছো